দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম। নমস্কাৰ, মই বিপিন চাওৰাং সকলোকে স্নেহ শ্ৰদ্ধা জনাইছো, ভক্তি ভৰা সেৱা জনাইছো। আজি বিশেষ এটা সুখবৰ দিবৰ বাবে মই আপোনালোকৰ আগত থিয় দিছো। ঐতিহ্যমণ্ডিত মৰিগাঁও জিলাৰ নেলি নৰসিং দেউৰজাৰ সমন্বয় ক্ষেত্ৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি আৰু লগতে ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখনি উলহ মালহেৰে অনুষ্ঠিত কৰি আছে। আপোনালোকে নিশ্চয় সকলোৱে জানে, জ্ঞাত। আৰু আজি ২৭ ফেব্ৰুৱাৰী সোমবাৰ তেখেতলোকৰ আজি সামৰণি অনুষ্ঠান। গতিকে উদ্যোক্তাসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজৰে উপস্থিতি কামনা কৰিছে আজি তালৈ। আৰু লগতে তাত সংস্কৃতি সন্ধিয়াত গীত গাবৰ কাৰণে আমাকো আজি আমন্ত্ৰণ জনাইছে। গতিকে আমি মৰিগাঁও জিলাৰ নেলি সদৌ তিৱা ছাত্ৰ সন্থাৰ অধিৱেশনত গীত গাবলৈ যাম। আশা কৰিছোঁ আপোনালোক সকলোৱে তালৈ আজি আহিব। আমি একেলগে গাম, একেলগে নাচিম আৰু উলহ মালহেৰে অনুষ্ঠানটি সফল সমাপ্তি ঘটোৱাত সহায় কৰিম। হয়, নমস্কাৰ।